স্বাগতম জনাইছো মোৰ এটা ভিডিঅ'ত আৰু তোমালোকে চাই 07 চলব পাকচুনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি উঠাই আনিছো এনেকুৱা কিছুমান প্ৰাণী যিবোৰ দেখাৰ পিছত তোমালোকৰ কেলা মাথা নষ্ট হৈ যাব। কেলা এইবোৰকেতো কয় মক্কেলমীৰ পৰিচয় দিয়া। ইয়াৰ চুলি চাবা নে কেলা ইয়াৰ দাড়ি চাবা ভোচৰিকে কোনটো এংগুলৰ পৰা একচুৱেলি যেন লাগে। ভোচৰিকে লোৱাও নহয় কেলা, লোৱা লিষ্টতো নপৰে। ভোচৰিকে তই এইটো নহয়তো কেলা। কেলা কুকুৰৰ নিচিনা ভুকিব বাদ দিয়া। ভোচৰিকে ৰুব গৈছা ন কঠীয়া ৰোৱা, নহলে কেলা মালিকে মাতি নি তোমাক ভাল কৰি দিব। मालूम ना भोसड़ी वालों तो नौटा कोई सही खेल गया बेंच। एतो को प्राणी यात की কৰিছে ভোসৰিকে এই থাকিব লাগে খালত আছে মাটিত। লাইফৰ প্ৰথমবাৰ দেখিছো কেলা মাটিটো হাতুৰিবলৈ বিচাৰিছে ভোসৰিকে। আৰু ইয়াৰ যেতিয়া ৰিলছটো বনাই এদাই হ'ব ন, ই খালত গৈ আকৌ জাপ মাৰি দিব। ইমানলৈকেতো ঠিকে আছিল, কিন্তু পিছে এইটো কি কৰি দিলা? কেলা তাৰ নাচ চোৱা ভোসৰিকে গোটেইটো কেলা। খেলা ইয়াক ন কিবা পুৰস্কাৰ চস্কাৰ দি ঘৰত বহাই নহবা কেলা ই এনেকে হৈ থাকিলে আৰু কি কি ঘটনা কৰিব ঠিক নাই। কেলা ক বস্তু ক'ত পিন্ধাই দিব ই নিজেই নাজানে। আৰু নো কি কম, ইহঁতৰ ভিতৰত কেলা ৰোজ কৰিবলগীয়া একো মাল ভক্ত নাথাকে। ভোসৰিকে সিহঁতে নিজৰ ভিতৰত নিজে ৰোজ কৰি থয়, আৰু সিহঁতৰ ওপৰত মই কি বাল ৰোজ বনাম। আজিলৈ এৰিছো। যদি তোমালোকে চাই মোৰ ভিডিঅ'টো অলপ হ'লেও ভাল পালা, এণ্টাৰটেইন হ'লা, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই টাটা। আৰু নতুন ইণ্ট্ৰ' এটা দিছোঁ, যদি তোমালোকৰ ইণ্ট্ৰ'টো চাই ভাল লাগে তলত কমেণ্ট বক্সত কমেণ্ট এটা মাৰি দিবা।